লখিমপুৰ কোনখনত আছে বাইদেউ? পুৰণা মেডিকেল নি? পুৰণা মেডিকেলত আছে আমাৰ যোনটো আমাৰ লখিমপুৰ মেডিকেলত টিভি চেণ্টাৰত আছে। তাতে গ'লে আমাৰ চিভিল আৰু যক্ষ্মা ৰোগৰ সকলোখিনি ফ্ৰী হয়। তাৰ কাৰণে মেডিচিন ফ্ৰী হয় আৰু যিসকল যক্ষ্মা ৰোগী তাৰ কাৰণে পুষ্টিকৰ খাদ্যৰ কাৰণে আমি 500 টকা চৰকাৰে 500 টকাকৈ দিয়ে। মাহিলী নে? আঘিল দুটাতৰ প্ৰিয় দৰ্শক, মই আজি লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন। যোৱা ইংৰাজী 26/12/2023 তাৰিখে ৰঙানদী গাঁও পঞ্চায়তত দিনজোৰা কাৰ্যসূচীৰে যক্ষ্মামুক্ত প্ৰধানমন্ত্ৰী ভাৰত অভিযান কাৰ্যসূচী অনুষ্ঠিত হয়। বিকাশ ভাৰত অভিযান সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি ৰঙানদী গাঁও পঞ্চায়তত লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটা টীম আহি যক্ষ্মা ৰোগীসকলক চিনাক্তকৰণ কৰা, যক্ষ্মাসকলক অৱগত কৰা, সকল যক্ষ্মা ৰোগী আছে তেখেতসকলক এই আঁচনিৰ জৰিয়তে চৰকাৰে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হ'ব বুলি চিকিৎসকসকলে অৱগত কৰে। আজিৰ এক বিশেষ প্ৰতিবেদন। যোৱা ইংৰাজী 26/12/2023 তাৰিখে ৰঙানদী গাঁও পঞ্চায়ত কাৰ্যালয়ত যক্ষ্মামুক্ত ভাৰত অভিযান, যক্ষ্মামুক্ত প্ৰধানমন্ত্ৰী ভাৰত অভিযান সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়। উক্ত অভিযানত লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটা টীম আহি যক্ষ্মা ৰোগীসকলক চিনাক্তকৰণ কৰা, যক্ষ্মা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা, সকলো কথা তেখেতসকলে অৱগত কৰে। চাওঁ আহক আজিৰ সেই বিশেষ প্ৰতিবেদন। সমাগম চিনি লাগে আৰাঙৰ কৈছোঁ গা মূল্য অলপ পাপ ৰঙানদী জিপিৰ অন্তৰ্গত আজি যক্ষ্মা দূৰীকৰণৰ বাবে এক জন আন্দোলন গঢ়ি তুলিছে। ছাৰ বাইদেউসকল উপস্থিত আছে। ইয়াতে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা বৃহৎ আঁচনি, এই সম্পৰ্কে আপুনি কি ক'ব বাইদেউ? কৈ দিয়ক। যক্ষ্মাটো হৈছে এটা আপোনাৰ বতাহত যায় বেমাৰটো, আপোনালোকে জানেই সকলোৱে বতাহত এইটো বিয়পে। যক্ষ্মা ৰোগটো হ'লে কি হয়, ইয়াৰ লক্ষণসমূহ হৈছে আপোনাৰ 2 সপ্তাহত অধিক কাহ হয়, কাহৰ লগত তেজ যায়, বিষ হয়, খাবলৈ মন নাযায়, ভোক নলগা হয়, মানুহজন ক্ষীণাই ধৰে, এনেকুৱা ধৰণৰ লক্ষণ কিছুমান আছে। আৰু আমাৰ কি হৈছে, সন্মানীয় মোদী ডাঙৰীয়া তেখেতে 2025ৰ ভিতৰত টিভিটো আমাৰ গোটেই ভাৰতবৰ্ষৰ পৰা নাইকিয়া কৰিবলৈ এটা সংকল্প লৈছে। তাৰ উদ্দেশ্য লৈ আমাৰ এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টত BCG ভেকচিন আৰম্ভ হ'বলৈ লৈছে। গোটেই ভাৰতবৰ্ষতে হৈছে আৰু অসমত অকল 2খন ডিষ্ট্ৰিক্টত হৈছে। এখন হৈছে শিৱসাগৰ, এখন হৈছে লখিমপুৰ। আমি লখিমপুৰত এতিয়া যা যোগাৰ কৰি আছে BCG ভেকচিনৰ কাৰণে। অলৰেডি আপোনাৰ আশা বাইদেউসকলে হাউচ হোল্ড ছাৰ্ভেটো কৰি আছে। তাৰ পাছত বিহুৰ পাছে পৰা বা বিহুৰ আগতে সম্ভৱ আমি BCG ভেকচিনৰ কাৰণে আজি তেনেকুৱা ধৰণৰ যক্ষ্মাৰ যিটো ৰোগী আপোনালোকে পাইছে নেকি? যক্ষ্মা ৰোগী আমি পোৱা নাই, কিন্তু এইটো এৰিয়াত বহুত যক্ষ্মা ৰোগী আছে। কিন্তু আজি প্ৰগ্ৰেম হ'ল এই প্ৰকৃত সজাগতা হয় প্ৰগ্ৰেম হ'ল। তাত আমি যোনটো স্কেনিং কৰিলোঁ, তাত যিমানখিনি মানুহ আহিছিলে, ইয়াত 700 আহিছে মানুহ। তাত আপোনাৰ যক্ষ্মা ৰোগ তেনেকৈ আমি পোৱা নাই। কাহ হৈ থাকিলেও কেতিয়াবা কি হয়, কিছুমান মানুহে কাহ হৈ আছে বুলি কয়, সেইকাৰণে মানে সজাগতা সভাবিলাক লাগে। ধন্যবাদ। ভৱিষ্যতে আমি এই যিটো যক্ষ্মা দূৰীকৰণৰ বাবে এক জন আন্দোলন, এইটো আমি মেডিকেলত ক'ত আমি কেনেকুৱা ধৰণৰ ৰোগীসকলে আমি যোগাযোগ কৰিম, এইটো ইয়াৰ পৰা আজি ইয়াৰ পৰা গৈ পাছত ইয়াৰ পৰা এই অঞ্চলৰ পৰা বা এই মঞ্চৰ পৰা মই কৈছোঁ যে যক্ষ্মা ৰোগ হ'লে এজন ৰোগীৰ কাৰণে আপোনাৰ সম্পূৰ্ণ ফ্ৰী হয়। যেতিয়া যক্ষ্মা বুলি ধৰা পৰে সম্পূৰ্ণ ফ্ৰী হয় যক্ষ্মা ৰোগীজনৰ কাৰণে। আৰু যদি আপোনাৰ যক্ষ্মা বুলি ধৰা পৰে, প্ৰথম যেতিয়া আপুনি সুধিলে যেতিয়া মোক এতিয়া যক্ষ্মা ৰোগীজন কি কৰিব, আমাৰ ইয়াত নাওবৈচাত আছে। নাওবৈচা আমি ব্লক PSC আণ্ডাৰত আমাৰ ইয়াত স্পুটাম টেষ্ট হয়, বা যিসকল স্পুটামত নোলায় সেইটো আমি এক্সৰে কৰাওঁ। এক্সৰে আৰু ডিষ্ট্ৰিক্টৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ বিভিন্ন ধৰণৰ ফলপুৰ হওক, এইফালে নাওবৈচা, এইফালে আমাৰ ডিষ্ট্ৰিক্ট সকলোতে হয়। আমাৰ ডিষ্ট্ৰিক্টত এটা মেচিন আছে যাক আমি চিবিনেট বুলি কওঁ। তাতে আমাৰ চিবিনেট টেষ্ট কৰি যক্ষ্মা হৈছেনে নাই। লখিমপুৰ কোনখনত আছে বাইদেউ? পুৰণা মেডিকেল নি? পুৰণা মেডিকেলত আছে আমাৰ যক্ষ্মা, যোনটো আমাৰ লখিমপুৰ
যক্ষ্মা ৰোগৰ সকলোখিনি ফ্ৰী হয়। তাৰ কাৰণে মেডিচিন ফ্ৰী হয় আৰু যিসকল যক্ষ্মা ৰোগী তাৰ কাৰণে পুষ্টিকৰ খাদ্যৰ কাৰণে আমি 500 টকা চৰকাৰে 500 টকাকৈ দিয়ে। মাহিলী নে মাহেকত 500 টকা দিয়ে। যক্ষ্মা ৰোগৰ চিকিৎসা বিনামূলীয়া হয় আৰু তাৰ কাৰণে 6 মাহ ঔষধ খাব লাগে। 6 মাহত আমি 3000 টকা। ধন্যবাদ বাইদেউ।